হিন্দু ধৰ্ম গ্ৰহণ কৰা নাই আলিমা আক্তাৰে অৱশেষত সত্যতা ওলাই পৰিল সত্যক কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি অৱশেষত জলজত পটপট হৈ ওলাই পৰিল আমি আগতেও কৈছিলো যে পৰ্দাশীল আলিমা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে আজি চাওক সম্পূৰ্ণ আচল ৰহস্য যিসকলে আলিমা হিন্দু ধৰ্ম গ্ৰহণ কৰিছে বুলি ফূৰ্তি কৰি বাতৰি শ্বেয়াৰ কৰিছিল আজি তেওঁলোকে কি ক'ব আহক সকলোৱে শ্বেয়াৰ কৰি আচল ৰহস্যটো ভাইৰেল কৰোঁ আকলিমৰ বিনিহি দেও ডক্টৰ জাহিদ আহমেদে সামাজিক মাধ্যমত উপস্থাপন কৰা কেইটামান পইণ্ট আমি হুবহু পঢ়ি শুনাই ল'ব বিচাৰিছোঁ পইণ্ট নম্বৰ 1 তাই যদি ইমানেই পইচাৰ অভাৱ তেন্তে কেনেকৈ ফ্লাইটেৰে ডিব্ৰুগড় মুম্বাই কোচি গোৱা ইত্যাদি ঠাইলৈ গৈ আছে কোনে ফাইনেন্স কৰে তাইক পইচাৰ যদি অভাৱ তাই চাকৰি কিয় এৰিলে পইণ্ট নম্বৰ 2 তাই যদি বিয়াই হৈছে তেন্তে কিয় সেই ল'ৰাজন কেমেৰাৰ সন্মুখত নাহে কিয় ল'ৰাজনে ভিডিঅ' কল ৰিচিভ নকৰে কিয় আলিমাই বনোৱা ভিডিঅ'ত তেওঁ নাই পইণ্ট নম্বৰ 3 ঘৰৰ লগত ফোনত কথা পাতোতে তাই বৰুণ নামৰ ল'ৰাৰ লগত বিয়া হোৱা বুলি কৈছিল কিন্তু তাই পঠোৱা কোনো এটা ভিডিঅ'তে বিয়াৰ কথা নকয় কিয় তাই হেনো পুলিচৰ মানুহকো কৈছে বিয়া হোৱা নাই বুলি ৰহস্য কি পইণ্ট নম্বৰ 4 ফোনত কথা পাতোতে সিহঁতে কৈছিল সিহঁতে নিজৰ নিজৰ ধৰ্ম পালন কৰিব কিন্তু দুদিন পিছতে তাই ধৰ্ম পৰিৱৰ্তন কৰা বুলি ক'লে যে কিয় আকৌ কৈছো আলিমাৰ ধৰ্ম পৰিৱৰ্তন লৈ পৰিয়ালৰ মানুহ ব্যস্ত নহয় পইণ্ট নম্বৰ 5 তাই ধৰ্ম পৰিৱৰ্তন কৰা বুলিহে কৈছে কিন্তু আমি কোনো প্ৰমাণ নেদেখিলোঁ কোনো আনুষ্ঠানিক প্ৰমাণৰ প্ৰয়োজন নাই নেকি পইণ্ট নম্বৰ 6 তাইতো পৰিয়ালৰ কোনেও হত্যা কৰা বা মাৰধৰ কৰাৰ কথা কোনো ভাবুকি দিয়া নাই আমি তেনেকৈ দিয়া বুলি শুনা নাই কিন্তু তাৰ পিছতো ইমান ক্লোজ ৰিলেশ্যনত থকা মা দেউতা বা পৰিয়ালৰ অন্য সদস্যসকলৰ ওপৰত তাই কিয় এই অভিযোগটো আনিলে পইণ্ট নম্বৰ 7 তাই কৈছে তাইক হেনো কোনোবা মৌলবীৰ লগত জোৰ জবৰদস্তি বিয়া দিয়া হ'ব বুলি গোকাত মিছা কথা এইটো সিহঁতৰ পৰিয়ালটো এনেকুৱা এটা পৰিয়াল য'ত তাইৰ দেউতা ৰিটায়াৰ্ড ইকনমিক্সৰ ছাবজেক্টৰ টিচাৰ 2 নং আংকল বন বিভাগৰ শীৰ্ষ বিষয়া ডিএফঅ 3 নম্বৰ আংকল কলেজ টিচাৰ সকলোৱে আজিও একেলগে ঈদৰ দিনা বা যিকোনো সৰু সুৰা ঘৰুৱা অনুষ্ঠানত একেলগে মিলিত হয় সকলো বিয়া বাৰত সকলোৱে বহি আলোচনা কৰে তেনেকুৱা এটা পৰিয়ালত আলিমা কাৰোবাৰ লগত জোৰ জবৰদস্তি বিয়া দিব আৰু পৰিয়ালৰ বাকী মানুহবোৰে নাজানিব হ'বই নোৱাৰে তাৰোপৰি পৰিয়ালত তাইতকৈ ডাঙৰ আৰু এজনী ছোৱালী আছে তাইও ডক্টৰ যিজনীয়ে জিএমচিত ডাৰ্মেটলজিত পিজি কৰি আছে পৰিয়ালৰ সকলো বাই ভনীয়ে উচ্চ শিক্ষিত তাইৰ ডাঙৰ বাইদেউ যিজনীক মই বিয়া পাতিছোঁ তাই MSc MED তাইৰ নিজৰে দাদা এজন চিকিৎসক যিজন মুম্বাইত থাকে যাৰ বিয়া এজনী ইঞ্জিনিয়াৰ ছোৱালীৰ লগত অক্টোবৰত দিনবাৰ ঠিক কৰা আছে তাইতকৈ ডাঙৰ নিজৰ কাজিন দাদা এজন MSc যাৰ বিয়া ঘৰখনে এতিয়ালৈকে পাতা নাই আৰু এজন কাজিন ডক্টৰ এনেকুৱা এটা পৰিয়ালৰ ছোৱালী আলিমাই নিজৰ পিতৃ মাতৃৰ প্ৰতি এনেধৰণৰ নিকৃষ্ট অভিযোগ কিয় আনিলে নিউজ ডেস্ক ৰিপৰ্ট যমুনা এনি